নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে কৌশলে আছে। তো আজি আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা দিব, সেইসকলৰ বাবে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই দিম যে কিমান তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা হ'ব আৰু কিমান ছাবজেক্টত বা কেইটা ছাবজেক্টত পৰীক্ষা হ'ব, সেই সকলোবিলাক তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে দেখাই দি আছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সহমতত উপনীত হওঁ, যিটো ইতিমধ্যে আমি শিক্ষা বিভাগৰ পৰা কৈ আহিছিলোঁ যে আমি পৰীক্ষা পতাৰ পক্ষত। আৰু যোৱা দিনকেইটাত আমাৰ অসমে স্বাস্থ্য বিভাগে যি ধৰণে অতি এফিচিয়েণ্টলি গোটেই ক'ভিড ছিটুৱেশ্যনটো তেওঁলোকে নিয়ন্ত্ৰণত অনাৰ কাৰণে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে, ৰাইজেও সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে এটা ট্ৰেণ্ড আমি দেখা পাইছোঁ, যিটো ট্ৰেণ্ডত আমাৰ পৰিস্থিতিটোৰ উন্নতি ঘটিছে আৰু লাহে লাহে আমি এনেকুৱা এটা পৰিস্থিতিলৈ হয়তো যাম, যিটো পৰিস্থিতিত আমি এক নিৰ্দিষ্ট SOP গ্ৰহণ কৰিম, নিৰ্দিষ্ট কিছুমান বিধি ব্যৱস্থা গ্ৰহণ কৰি আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম। আৰু তেনে পৰিস্থিতিত আমি সকলোৱে পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত পুনৰবাৰ আজি মিটিঙত এইটো সহমতত উপনীত হৈছোঁ যে পৰম্পৰাগত পদ্ধতিত বা পৰম্পৰাগত যিটো আমাৰ ৰুটিন থাকে, সেই ৰুটিন মতে নহয় পেলাই সংকুচিত বিষয়ত সংকুচিত নম্বৰেৰে সৈতে ক'ভিড প্ৰট'কল মানি আমি পৰীক্ষা অনুষ্ঠিত কৰিম। সেই নিৰ্দিষ্ট মই কোনো কথা ক'ব নোৱাৰোঁ, মোতকৈ উচ্চ পৰ্যায়ত এই সিদ্ধান্ত গ্ৰহণ হ'ব, কিন্তু মই এইখিনি সুনিশ্চিত কৰিব পাৰোঁ যে সংকুচিত বিষয় হ'ব, গোটেইখিনি বিষয়ত পৰীক্ষা নহয় আৰু সম্পূৰ্ণ নম্বৰৰো হয়তো পৰীক্ষা নহয়। গতিকে এই ডিটেইলটো এইটো এটা সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াটো আহি এটা চূড়ান্ত পৰ্যায়ত পাইছে। অহা এসপ্তাহ বা 10 দিনৰ ভিতৰত আমি এই সিদ্ধান্তত উপনীত হ'ম। এটা প্ৰশ্ন আছে যে পৰীক্ষা কেতিয়া হ'ব। ইয়াত কেন্দ্ৰীয় চৰকাৰৰ লগত CBSEৰ লগত হোৱা আলোচনাতে এটা সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল যে 5 ছেপ্টেম্বৰৰ ভিতৰত আমাৰ সকলো পৰীক্ষাৰ ৰিজাল্ট দিয়াকে আদি কৰি সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগে। আজি আমাক স্বাস্থ্য বিভাগে জনাইছে যে জুলাই মাহটোত পৰিস্থিতিৰ আৰু উন্নতি ঘটিব, তথাপিও জুলাই মাহত পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে অনুকূল নহ'ব। এতেকে যদি আমি 5 ছেপ্টেম্বৰৰ ভিতৰত যদি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগে আৰু জুলাই মাহটো যদি পৰিস্থিতিটোৰ আমি আৰু উন্নতি ঘটাৰ কাৰণে আমি কাম মনোনিৱেশ কৰি থাকিব লাগে, তেনেহ'লে আমাৰ মাজত যিটো উইণ্ড' আছে বা যিটো সময় আছে য'ত আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম, সেইটো 1 আগষ্টৰ পৰা 15 আগষ্ট। গতিকে মই সেই ইংগিতটোৱে দিব পাৰিম যে সেই সময়খিনিৰ ভিতৰতে পৰীক্ষা অনুষ্ঠিত হ'ব। সময়সূচী আৰু তাৰ নিৰ্দিষ্ট মডেল খুব কম দিনৰ ভিতৰত আমি ঘোষণা কৰিম। আমি তাৰ কাৰণে এইকেইটা দিন ধৈৰ্য ধৰি অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ। মুঠ নম্বৰ আমি পাৰ্চেণ্টেজ ৱাইজতে তেওঁলোকক দিম। আমি যিটো ইভালুৱেশ্যন কৰিম, আমি যিমানটা বিষয়ৰ ওপৰতে নকৰোঁ কিয়, তাৰ ওপৰত ভিত্তি কৰি বাকী বিষয়সমূহতো মূল্যাংকন কৰিব আমাৰ। পৰীক্ষা এটা যেতিয়া অনুষ্ঠিত হ'ব তাত সকলোখিনি থাকিব পৰীক্ষা। আৰু এই ৰেংকক লৈ এটা অভিযোগ উঠিছে যে প্ৰাক্তন অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে উল্লেখ কৰিছে যে ৰেংকৰ নামত কিছুমান ব্যক্তিগত খণ্ডৰ যি জুনিয়ৰ কলেজ আছে, হায়াৰ ছেকেণ্ডাৰী আছে, তেওঁবিলাকে বৃহৎ পৰিমাণত ধন লেনদেন কৰে। এনেকুৱা কোনো তথ্য বা এনেকুৱা কোনো মই পোৱা নাই এতিয়ালৈকে। কোনোবাই ক'ৰবাত কিবা সংবাদ মাধ্যমত কিবা কথা কৈছে, সেইটোৱে আমাৰ কাৰণে যথেষ্ট নহয়। আৰু নিৰ্দিষ্টভাৱে এনে কোনো অভিযোগ আহিলে আমি পৰীক্ষা কৰি চাম।